ये 2.5 किलो का हाथ जिसके ऊपर पड़ जाए वो आदमी उठता नहीं है, उठ जाता है। इतने चीथड़े करेगा, इतने चीथड़े करेगा, इतने चीथड़े करेगा, तेरा पूरा पाकिस्तान नहीं गिर पाएगा। নমস্কাৰ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আৰু আজি আছোঁ ৰুদ্ৰসাগৰত। আৰু ৰুদ্ৰসাগৰত আছোঁ আৰু মানে আহিছিলোঁ মানে চিনেমা চাবলৈ গাদ্দাৰ 2। এতিয়া চিনেমাখন মানে 7টা বজাত মানে লগাম বুলি কৈছে আৰু সেইকাৰণে ভাবিছোঁ এয়া ধুনীয়া এটা পৰিৱেশত এটা অকণমান ৰিলচ বনাওঁ, মানে ৰিলচ বনাই আৰু যাম গাদ্দাৰ 2 চাবলৈ। আৰু তাৰ আপোনালোকক ধুনীয়াকৈ ৰিভিউ দিম, মানে কেনেকুৱা হৈছে চিনেমাখন তাৰ ৰিভিউ দিম, চাব আৰু কেনেকুৱা পাইছে জনাব। আৰু লগত আহিছে আমাৰ এয়া প্ৰদীপ শইকীয়া। হেল্ল' হাউ আৰ ইউ সকলোকে আমাৰ গাদ্দাৰ চাম, মানে ৰিভিউ দিম কেনেকুৱা কি পাল। আপোনালোকো আহিব চাবলৈ, আমি আজি চাম চবে মিলি পিনি। আমাৰ লগত আছে দেখাম, আৰু এইকেইজন আছে আমাৰ লগত, অমিত দে। গাদ্দাৰ চাব নাই আজি? ফালি দিম আজি, হা ফালি দিম আজি। গাদ্দাৰখন কেলৈ চাবা তুমি কোৱা? ক'ব নোৱাৰি, মই হলত কওঁ, হা হলত কওঁ। ট্ৰেইলাৰটো চাই কেনেকুৱা লাগিলে? অলপ ছাছপেন্স থ'ব লাগে। হা ট্ৰেইলাৰটো চাই মজা ফালি দিলোঁ, গেঞ্জি এনেকৈ ধুই এনেকৈ মাৰি দিছোঁ আৰু। ডাইলগ এটা আছিলে ন তাত? ডাইলগটো মনত আছে নাই? আছে। হা তোমাৰ ডাইলগটো মনত আছে নাই? ডাইলগটো বাদে দাদাৰ প্ৰথমখন চাইছিলা নাই? চাইছিলোঁ। হা চানি দেওলৰ নামটো কি আছিলে চিনেমাখনত? চানি দেওলে কাক আনিবৰ কাৰণে বৰ্ডাৰ ক্ৰছ কৰি পাকিস্তান গৈছিলে। কি আছিলে? তহঁতি এইবোৰ সৰু সৰু চলোৱাবিলাকক লৈ পিনি কেলে আহ ভিডিঅ' বনাবলৈ চিনেমা চাব? একোৱে গম নাপায়, চাচোন। তেনেহ'লে ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ শেষলৈকে। ভিডিঅ'টো চাই থাকক আৰু দেখাই আছোঁ। এতিয়া মানে ইয়াত আহিছোঁ আৰু ৰিলচ চিলচ বনাম আৰু ন। ভাল লাগিব ন? একদম মজা লাগিব এইফালে। খোলা আছে চব, কি সুন্দৰ। ইমান আন্ধাৰ। আৰু আমি যিমানখিনি মানে ৰিলচ বনাওঁ এই দলৰ ভিতৰতে বনাওঁ, আৰু এই তাৰ পৰিৱেশটো মানে ইমান ধুনীয়া নহয়, কি ক'ব নে কি কোৱা? হা চাৰিওফালে ঘাঁহ বন বেৰি আছে। অঁ আৰু সাপ চাপ ওলাই কেতিয়াবা। সাপ চাপ ওলাই? তোমাক সাপে কামুৰিছে নেকি কেতিয়াবা? তুমি সাপ ওলাই বুলি কৈ দিলা যে? নহয়, পৰিৱেশটো দেখাই দিয়ক। হা পৰিৱেশ দেখাই দিয়ক। চাওক কি সুন্দৰ এটা পৰিৱেশ। আৰু আমাৰকেইটা আহি আছে, এইকেইজন এবাৰ জুম কৰি দিছোঁ। এইকেইজন পূৰা ধুনীয়াকৈ দৌৰি দৌৰি আহি আছে ন, দৌৰি ওলাইছে পূৰা শ্ল' মোশ্যনত খোজকাঢ়ি। ঘামি গৈছা হৰা? হা ইমান ঠাণ্ডা পৰিছে আমাৰ শিৱসাগৰত, হয় নি? নক'বা। তুমি আজি বৰ ধুনীয়া এটা লুক দিছা দেই, দাড়ি লুকটো বৰ ধুনীয়াকৈ দিছা কিন্তু। হা কি কৈছা? চাকি দিবা নে? হা দিবা নে? এইটো লগত পূজা নহয় নেকি? হা অঁ, তেনেহ'লে এতিয়া ৰিলচ কেইটামান বনাই লওঁ আৰু দেখাই আছোঁ ভিডিঅ'। এতিয়া এওঁলোকে সোমাই আহিলে ভিতৰত, কেনেকুৱা লাগিলে পৰিৱেশটো? ভিতৰত পৰিৱেশটো কেনেকুৱা? ধুনীয়া হা ধুনীয়া। অঁ, এতিয়া মানে পুৰা এন্ধাৰ হৈ আছে ন ভিতৰত? প্ৰদীপ মোজাটো চেঞ্জ কৰিবলৈ গ'লো। হা মোজাটো চেঞ্জ কৰিবলৈ গ'লো। হয় নি? আমি জোখতকৈ বহুত বেছি সোনকালে ওলাই আহিলোঁ। মানে কি ক'ম, আজি মানে মই ভাবিছিলোঁ চিনেমাখন 4 বজাৰ পৰা মানে চিনেমাখন লগাব ছবিঘৰত, কিন্তু আমাৰ শিৱসাগৰত যিহেতু চিনেমা হল নাই, আমাৰ শিৱসাগৰত মানে একদম চিনেমা হল এটা মানে প্ৰয়োজন হৈ আছে, কিন্তু চিনেমা হল নাই। আৰু আমি সেইকাৰণে মানে ভুটীয়া পাৰলৈ চিনেমা চাবলৈ আহিব লাগে। আৰু যদি অনুৰোধ কৰিছোঁ, কোনোবাই যদি এই ভিডিঅ'টো চাই আছে, শিৱসাগৰত এটা ভাল চিনেমা হল লাগে, তাৰ গতিকে সেই ভিডিঅ'টো শ্বেয়াৰ কৰক। তেতিয়া মানে আমি ইমান দূৰ আহিবলগীয়া নহয়। আমি এতিয়া এটা মানে এখন চিনেমা চাবলৈ হওক, ৰঘুপতি চালোঁ, আমি ভুটীয়া পাৰত চালোঁ, আৰু চিনেমাখন যদি ভাল চিনেমাখন লাগে আমি ভুটীয়া পাৰলৈ আহিব লাগে। আগতে আছিলে আমাৰ মানে শিৱসাগৰত চিনেমা হল আছিলে, আমাৰ লক্ষী হল বুলি এটা আছিলে আৰু ৰূপালী হল বুলি আছিলে। আগতে মানে অভাৱ নাছিলে। এতিয়া যেতিয়া নতুন জেনেৰেশ্যনৰ যেতিয়া ল'ৰাবোৰ মানে হ'ল, তাৰ পাছৰ পৰাই মানে চিনেমা হল নাইকিয়া হৈ গ'ল ন? হা লক্ষী হলত বহুত চিনেমা চালোঁ। হা আগতে মানে আমি লক্ষী হলত মানে বহুত চিনেমা চালোঁ, ৰূপালী হল, লক্ষী হল বহুত চিনেমা চালোঁ।
তাত মানে কিবা ঘুচি মানে কাজিয়া হৈ যায় চুলি হৈ যায় এই তেতিয়া সেই পৰিৱেশটো এটা বেলেগ আছিলে আৰু এই পৰিৱেশটো বলৰ এতিয়া মানে একদম চিনেমা হলে নাইকিয়া হৈ থাকিলে আৰু এতিয়া চিনেমা চাবলৈ আহিছোঁ ভুটীয়া পাৰলৈ আৰু সেই তাকে ক'লোঁ আৰু এতিয়া চিনেমাখন মানে 7 বজাৰ পৰা মানে লগাম বুলি কৈছে ছবি ঘৰত চাম আৰু দুটামান ৰিলিজ বনাবলৈ আছে বনাই ল'ম ৰিলিজ বনাই টাইমটো মানে ইয়াতে পাছ কৰি চিনেমাখন চাবলৈ যাম আপোনালোকক দেখাই থাকিম সুন্দৰকৈ ভিডিঅ'বোৰ চাই থাকক আমাৰ ইয়াতে ৰিল চিল বনালোঁ মানে আৰু ৰিলকেইটা আপোনালোকে যদি বিচাৰে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম লিংকটো দিয়া আছে আপোনালোকে গৈ চাব আৰু আমি গোটেইখিনিকে মানে কলাবেশ্যন কৰিম ভিডিঅ'টো আৰু গোটেইখিনিকে একেলগে পাব হা এটা লিংক যদি পায় গোটেইখিনিকে পাব এটা লিংকত হা আমাৰ লিংকটো ক'ত তোমাৰ লিংকটো লাগি আছে মোৰ লিংকটোত আপোনালোকে ক্লিক কৰিলে আমাৰ গোটেইকেইটা লিংক পাব কলাবেশ্যন কৰিম যেতিয়া ভিডিঅ'টো ক্লিক কৰিলে পাই যাব নে ক্লিক কৰিলে পাই যাব দেই আৰু এতিয়া আমি চিনেমা হললৈ গৈ আছোঁ চিনেমা চাবলৈ গাদ্দাৰ 2 গাদ্দাৰ নহয় গাদ্দাৰ চাম আমি লাষ্টত যে এই হিন্দুস্তানৰ সেইটো দি দিয়ে ডাইলগটো মাৰি দিয়া নাই বা হিন্দুস্তান জিন্দাবাদ হিন্দুস্তান জিন্দাবাদ হিন্দুস্তান জিন্দাবাদ থা জিন্দাবাদ হে জিন্দাবাদ ৰেগা এই ডাইলগটো চাবলৈ গৈ আছোঁ আৰু দেখাই থাকিম আৰু মাজে মাজে অলপ ক্লিপ চাই থাকক এতিয়া ওলাই দিছোঁ আপা হা ব'লক এতিয়া চাই আছোঁ ন গৈ আছোঁ চৰি ভুল গৈছে হয় নেকি এতিয়া আমি আহি পাই গ'লো ভুটীয়াৰ পৰা ভাস্কৰ জ্যোতি আৰু এতিয়া সোমাই যাম নেকি সোমোৱাই যাম আকৌ ওলোৱাই আহিম হয় নেকি কি হ'লো ভাই একদম এনেকে চাৰ্টৰ বুটাম বাজি এনেকে ফালি দিম আৰু বন্দে মাতৰম মজা লাগিছে দেই চাৰ্টটো কিন্তু মজা লাগিছে দেই তেনেকে মুচি ল'লো ন নকৰিবা হা চাৰ্টটো মুচি ল'লো কেমেৰাটো নেকি লাগি আছে এতিয়া সোমাই যাম ভিতৰত ভিতৰতে আছে গাদ্দাৰ 2 টো আছে গাদ্দাৰ 2টো বিচাৰি যাম এতিয়া বৰ্তমান আমি ভুটীয়াৰ পৰা চিনেমা হলত সোমোৱাই নাই 7টা বজালৈ আৰু এতিয়া বহুত টাইম আছে 2 ঘণ্টা বহুত টাইম আছে এতিয়া সোনকালে আহি পিনে এতিয়া কোনো 6টালৈ কিমান 10-15 মিনিটমান আছে আহি পাই গ'লোহি আৰু এতিয়া লাইটটো নজ্বলিলে তোমাৰ পোহৰটো কেনেকৈ হ'ব পোহৰটো নাথাকিলে তোমাক দেখা পাম কেনেকৈ তোমাৰ কোলা চাহেটো নিজিলিকিব নহয় তোমাৰ কোলা চেহেৰাটো নিজিলিব নহয় লাইটটো বন্ধ কৰি আৰু এইকেইটা এতিয়া বহি গ'ল জলস্থকেইটা জলস্থ খাবলৈ বহি গ'ল এইকেইটা একদম চিনেমা নোচোৱাৰ আগতে একদম এতিয়াই মানে একদম চনী দলৰ নিচিনা একদম খাই বৈ একদম ক্লিয়াৰ হ'ম বুলি আহিছে এইটো এইটো তুমি জানা মই জানো তুমি তোমাৰ চাবিটো লুকুৱাই আনিছা বুলি একেখন বিলয়ে মাছ নহয় জানো হে একেখন বিলয়ে মাছ চাবিটো মানে লুকুৱাই থৈ দিছে স্কুটি চাবিটো जिसका ये 2.5 किलो का हाथ जिसके ऊपर पड़ जाए वो आदमी उठता नहीं है उठ जाता है के बाद सिनेमा नुसुৱাগতে ডাইলগ কৰিলে আৰু কি পঢ়িবলৈ যা নাই হে তই এটা দিয়া কথা মাজত আৰু এটা ডাইলগ আছিলে बस भोसड़ी का भाई रुक जा भाई এতিয়া আমাৰ ইয়াত চিঙৰা আহি গ'ল আৰু এইকেইটা খালেই ইয়াত ডাৰ্ডিঙৰ হা জিম মাৰি পিনে চিঙৰা খাই দিছে ইয়াত হা নাই তুমি বৰ চবতকৈ ভাল কথা কি মই ৰঙা চাহ খাই আছোঁ বিনা চেনি মোৰ দেখা দেখি ইও ৰঙা চাহ খাইছে বিনা চেনি কওঁ মই জিম কৰি আছোঁ তো নাখাওঁ তাৰপৰা চিঙৰাটো ল'লোঁ মই ক'লোঁ চিঙৰা বাকলিটো খাম মালটো নাখাওঁ ই আকৌ কি বুলি কৈছে দাদা চিঙৰাটোত অকণমান লালমোহনৰ ৰস দি দিবাচোন বোলে বোলে এনেকৈ চেনি নাখাওঁ কিন্তু ইভাগে চেনি খাওঁ কি খাইছোঁ তুমি এইটো চিঙৰা খাইছা মিঠা চাহ খাইছা আৰু ঘৰত গৈ পিনি অকল 2 গামলা ভাত মই লাল চাহ খাইছোঁ দেই লাল চাহ আৰু এয়া চিঙৰা আদি ইয়ে গাখীৰ চাহ খাইছে ইও লাল চাহ খাইছে আৰু ঘৰত গৈ ৰুটি কেইটা খোৱা ৰাতিকে এই 2টা খাওঁ বেছি বেছি নাখায় 6টামান খায় আৰু ঘৰলৈ লৈ যাম বুলি হয় নি তেনেহ'লে এতিয়া খাই লওঁ
আৰু মানে এইবোৰ কৰি থাকোঁতে মানে চিনেমা ঠাণ্ডাই হ'ব খাই দেই। এতিয়া চাহ খাই ল'লোঁ ন। হা চাহ খালোঁ, ঠাটো ক'ত খালোঁ বাৰু? চাহ খালোঁ, চাহ এনেই কৰিছে মানে চাহ খাই ল'লে এনেই কৰিছে চাহ খালোঁ অকল দেই চাহ নাই খোৱা এতিয়া টিকেটটো কাটি লওঁ। এইয়া লাগি আছে গদ্দৰ ৰাইচ পূৰা ৰেডি হৈ গ'ল ফটো মাৰিবলৈ ন। তেতিয়াহ'লে ফটো কপি মাৰি দিওঁ আৰু। ফাইনেলি এতিয়া অমিতে টিকেট চিকেট কাটি আহিলে হয় নাই? টিকেট আহি গ'ল, টিকেট হা আহি গ'ল, আৰু এয়া টিকেট চিকেট কাটি আহিলে টিকেট আহি গ'ল। কেনেকুৱা গ'ল? টিকেট তলৰ টিকেট পাইছোঁ। আমাৰ মানে কি ক'ম আৰু, আমাৰ চোৱা কথা আছিলে অহাকালি 15 আগষ্ট, কিন্তু 15 আগষ্টত ওপৰৰ টিকেট ভৰ্তি। দেওবাৰ চাম বুলি ভাবিছিলোঁ, দেওবাৰ নোৱাৰিলোঁ। তলৰ টিকেটো ভৰ্তি 15 তাৰিখে। আজি মই এফালে যাবলগীয়া হ'ল সেইকাৰণে আমি সোমবাৰে আহিছোঁ আৰু চাবলৈ আৰু কিবা এটা কৰিমগৈ আৰু ভিতৰত ফালি পঠিয়াম মুখতে, তলতে গুপ গুপাই থাকিব। চনিদলৰ ভায়েক দেই। এয়া ডাইলগটো ভাল লাগিলে দেই, তুমি চনিদলৰ ডাইলগটো যে দিছিলা হয় নাই? আৰু এটা ডাইলগ আছে, সেইটো ভালকৈ দিব পৰা নাই খালি। জিন্দাবাদ থা हिंदुस्तान जिंदाबाद था, जिंदाबाद है, जिंदाबाद रहेगा, वंदे मातरम। লাষ্টত উপায় নাপায় পেচাব কৰিব লাগিছে, একদম পেচাব বহুত জোৰচে লাগিছে কৰি ল'লোঁ। আৰু এয়া এতিয়া প্ৰদীপে পুৰা আইনা চাই আছে, এয়া মই আইনাত ওলাই আছোঁ। কৰিলা হা শান্তি হ'ল? আৰু এতিয়া আৰু অলপ সময় আছে আৰু সোমাম। কি হ'ল মুখখন ধুই লোৱা আকৌ। কিন্তু এটা কথা ক'ব বিচাৰোঁ, কিছুমান মানুহ আছে বহুত বেয়া কাম কৰে, কিন্তু এইবোৰ দেখিছানে? এই টেপটোৰ ওপৰতে কিন্তু পিকনি কৰি আছে, সেইবিলাকতে পিক কৰি আছে। জেগাবিলাক অলপ চাফ চিকুণকৈ থ'ব লাগে। সিহঁতি ইমান ধুনীয়াকৈ জেগাবোৰ চাফ চিকুণকৈ থৈছে, এতিয়া আমাৰো কৰ্তব্য যে আমি ইউজ কৰাৰ পিছত বস্তুবোৰ চাফ চিকুণকৈ থওঁ। সেইকাৰণে আমি সকলোকে ক'ব বিচাৰোঁ যে যোনে এনেকুৱা এটা শ্বপিং মলত যায় বা চিনেমা থিয়েটাৰত যায়, চিনেমা চাবলৈ যায়, ৱাশ্বৰুমটো ইউজ কৰাৰ পিছত যাতে জেগাডোখৰ চাফ চিকুণ কৰি থৈ আহে, যাতে পিছৰজন গ'লে যে তেওঁ যাতে কোনো অসুবিধা নহয়। এইটো তুমি ঠিক কথা কৈছা দেই। সেয়া কি কৰিব আৰু আমাৰ মানে বস্তুৰ ছিষ্টেমটো মানে প্ৰথমতে বেয়া হ'ব, সেইকাৰণে কি ক'ব আৰু। এতিয়া আমি জন স্কাই ভিতৰলৈ সোমাই যাম। ইয়াত জন স্কাই এতিয়া প্ৰৱেশ কৰিম ভিতৰলৈ। এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু আমাৰ ছাৰে এতিয়া মানে পূৰা ফটো মাৰিবলৈ ফটো মাৰিবাই মানে নিয়মটো কৰিব লাগিব ন। তেনেহ'লে তাত ফটোবোৰ মাৰি দিওঁ, তাতে মানে অলপ টাইম কৰিব লাগিব। দেখাই আছোঁ। এতিয়া বহি লৈছোঁ, একদম ধুনীয়া খেৰৰ ঘৰ এটা পাইছোঁ। আৰু ফটো চটো মাৰে, কিন্তু এতিয়া মই ইয়াত বহি লৈছোঁ আৰু আণ্টিখিনি মানে অকণমান বেক চাইডে মানে ফটো মাৰি আছে। আৰু অলপ সময় পিছতে মানে যাম কৰি আছোঁ, 6:30 হৈছেহে, আৰু আধা ঘণ্টা বাকী আছে, আপোনালোকক দেখাই থাকিব, চাই থাকিব শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। অনুপম দা এইফালে বহি আছে। অনুপম দা কি কৰিছে ইয়াত? বহুত ভাগৰ লাগিছে, টাইম হোৱা নাই যে ইয়াতে বহি আছোঁ। আচ্ছা, 7টামান বজাৰ পৰা আছে ন শ্ব'? 7:30মান বজাৰ পৰা আছে। অ' মাই গড, আজি মানে চাব 11:02খন। চামেই আৰু ৱেইট কৰি আছোঁ, ভাল একদম। এইফালে আছে আমাৰ অমিত। কিবা এটা কোৱা। 11:02খন চাবানে? চাম। তো ডাইলগটো ভাল লাগিল, নতুন ডাইলগটো মজা। তো এনেদৰে চানিডল নিচিনা হৈ যোৱা আৰু ভৱিষ্যতে তাই কামনা কৰিছোঁ। নে কি কোৱা? একদম চানিডল পাৰ্ট 2 এক্সাম্পল চাবা নে? চাম তোমাক এনেকৈ ধৰি পিনি মই এইফালে দুলি মাৰি দিব পাৰিম এতিয়া। হোৱাট কিয় ইয়াৰ বোলে প্ৰদীপ আছে। প্ৰদীপ কি কোৱা? তোমাক ইমান ইনচাল্ট দিছে কি কোৱা তুমি? নহয় ডাইৰেক্টটো মাৰিলে বোলে চানিডাল হৈ যোৱা নাই আকৌ তুমি বুজি নাপালা মানে মই যে তোমাক ইনচাল্ট মাৰি দিলোঁ। মই গম পাইছোঁ ন। আমি এতিয়া ওলাই দিওঁ হয় নাই, চিনেমাখন চাবগৈ লাগিব হয় নাই। মানুহ চোৱা কিমান মানুহ, ভিৰ লাগিছে ন। আমাৰ চলচিত্ৰকেইটা আহি গ'ল চিনেমা চাবলৈ। হা কেনেকুৱা? ভাল আপোনাৰ টিকেট চিকেট কাটিলে নাই, এনেই সোমাই দিছে? নাই টিকেট চাওঁ। মই টিকেট লৈ আহিছোঁ কিন্তু দেই, এইজন
আৰু চিনেমাখন চাই ক'বা আকৌ কেনেকুৱা হৈছে লাষ্ট দেই নিশ্চয়। আৰু এজন আপোনাৰ নামটো সুমিত আগৰৱাল আৰু আমাৰকেইটা কোন কোন জানো ৰ'বা দেই কি কাজিয়া লাগি আছে তাতে কি কাজিয়া লাগি আছে তুমি যেনেকৈ লাইনৰ পৰা খপকেনে আহি সোমাই দিলা কেলে ভিতৰত তুমি বাহিৰত থাকিব লাগে ন মই টিকেট কাটি আহিলোঁ ন আমি কি বাছৰ টিকেট কাটি আহিছোঁ নেকি ইমান ভিৰত ঠেলা সঁচাকৈ ৰৈ আছোঁ ইয়াত চুলিয়া চুলি হ'ব কাৰণে কি হ'ব চুলিয়া চুলি কি হ'ব চলি আছোঁ ফাইনেলি আমি এতিয়া বহি গ'লোঁ টিকেট কাটি মানে এতিয়া চিনেমা হলত বহি গ'লোঁ চিনেমা লগোৱা নাই কি কয় এই টিকেট নোলোৱাকৈ টিকেটটো মানে আৰু লুকুৱাই থৈ দিলে বেচেৰাটো হয় নাই হা ইয়াক ভিৰৰ মাজত এনেকুৱা গটা মাৰিছোঁ টিকেটৰ মতলবে নাই এনেই আহি পিনি হলৰ ভিতৰত টিকেটটো দেখুৱাই দিয়া হে সেইটো আছে বাৰু টিকেটটো আছে টিকেট নপতাকৈ নহয় হা তোমাৰ টিকেটটো চাওঁ তোমাৰ টিকেটটো চাওঁ টিকেটটো এইটো হা এয়া যা গোটা টিকেট থাকি গ'ল আকৌ আমাৰ টিকেটখিনি চব আধা তই চব তই কৰি আছ বেংক আৰু এতিয়া চাই আছোঁ निकला ओ गड्डी लेके ইণ্টাৰভিউ লৈ আছে পূৰা দবাই আছে হয় নাই মই এতিয়ালৈকে এপিছো ড্ৰাইভ तेरे इतने चीथड़े करेगा इतने चीथड़े करेगा इतने चीथड़े करेगा तेरा पूरा पाकिस्तान नहीं गिर पाएगा ফাইনেলি চিনেমাখন চালোঁ মজা লাগিলে আৰু আপোনালোকক গৈ চাবগৈ আৰু চিনেমাখন ন কি কয় মজা হা? লাগিলে মোৰ ডিঙি বহি গ'ল মই ক'ব পৰা অৱস্থাত নাই ই মানে পুৰা চিঞৰিছে পুৰা হিন্দুস্তান बस भोसड़ी का भाई रुक जा भाई হিন্দুস্তান জিন্দাবাদ মজা চিনেমা হয় নাই আৰু সকলোকে চাবলৈ কৈ দিয়া চবে চাব দেই যেনেকেই হওক গাদ্দাৰ। 3 ঘণ্টা সময় উলিয়াই পিনি এখন চিনেমা চাবা 15 আগষ্ট দিনাখন এটা টিকেটো যাতে খালী নাথাকে আৰু এতিয়া চাওক আমাৰ 12টা বাজি এখন আছে চিনেমা। আগতে মানে কি টিউবৱেলটো উঘালিছিলে এতিয়া উঘালিব নাপালে তাৰ আগতে দৌৰিম নিজৰ দেশখনৰ কাৰণে চাব এবাৰ চিনেমাখন চাব আৰু আমি দেশৰ আমাৰ ইতিহাস হয় যিটো আমাৰ হৈ গৈছে আৰু এতিয়া লাগিছে একদম পুৰা 12টা বাজিবলৈ গুড মৰ্ণিং দি পিনি উইচ কৰি পিনি এটা এতিয়া গৈ আহিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু যদি ভিডিঅ'টো অলপ হ'লেও ভাল পালে তেনেহ'লে সকলোৱে লাইক এটা আৰু কমেণ্ট এটা আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু নেক্সট ভিডিঅ' এটা লগ পাই আছোঁ আজিলৈ বাই বাই আৰু টোপনিও ধৰিছে ন টোপনি ধৰিছে বিৰাট টোপনি ধৰিছে বাই 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 যাবা দেই তোমাৰ ঘৰত কালি নাপায় নাপায় যোৱা যোৱা বাই বাই বাহিৰৰ পৰা কাপোৰ নাই